বন্ধুসকল স্বাগতম জনাইছো গণেশ 24 ইউটিউব চেনেল। তো বন্ধুসকল বিটিসি ফালদি বাম্পাৰ ধামাকাদাৰ ভেকেন্সি আহিছে অলমোষ্ট আপোনাৰ 569টা পোষ্ট। ইয়াতে আপোনাৰ বিভিন্ন ডিপাৰ্টমেণ্ট ৱাইজ আপোনাৰ পোষ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট আৰু লাইব্ৰেৰী বহুত কেইটামান আছে। গোটেইখিনি ডিটেইলছ মই এইখন ভিডিঅ'তে আলোচনা কৰিম। ইয়াতে আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে পোষ্ট আছে। আপোনাৰ এলিজিবিলিটি, এজ লিমিট গোটেইখিনি আমি এইখন ভিডিঅ'তে আলোচনা কৰিম। আপোনাৰ সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব, গোটেইখিনি ডিটেইলছ পাই যাব। তো বন্ধুসকল আপোনালোকে লাষ্টলৈ ভিডিঅ'খন চাই থাকক। বন্ধুসকল অৰ্গেনাইজেশ্যন কৰা হৈছে আপোনাৰ BTC টেৰিটৰিয়েল কাউন্সিল, BTC কোকৰাঝাৰৰ আণ্ডাৰত। আপোনাৰ ইয়াতে টোটেল ভেকেন্সি আছে আপোনাৰ 569 আৰু আপোনাৰ লাষ্ট ডেট হ'ব এপ্লাই কৰা লাষ্ট ডেট হ'ব আপোনাৰ 21/5/2025। আপোনাৰ এপ্লিকেশ্যন প্ৰচেছ আপোনাৰ অনলাইনতে হ'ব, আপুনি অনলাইনতে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনাৰ জব লোকেশ্যনটো হ'ব আপোনাৰ BTR ভিতৰতে। তাৰপিছত বন্ধুসকল আপোনাৰ পোষ্ট আছে আপোনাৰ ইয়াতে গ্ৰেড 3ত পোষ্ট আছে 294টা পোষ্ট আৰু গ্ৰেড 4ত আছে আপোনাৰ 275টা পোষ্ট। ইয়াতে আপোনাৰ ডিপাৰ্টমেণ্ট কেইটাও দিছে। আপোনাৰ ডিপাৰ্টমেণ্ট আছে ইয়াতে PWD, এডুকেশ্যন, ফৰেষ্ট, ইৰিগেশ্যন, চেৰিকালচাৰ, স্কিল এমপ্লয়মেণ্ট, এণ্টাৰপ্ৰিনেৰশ্বিপ আৰু ডিপাৰ্টমেণ্ট ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যন এণ্ড এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট BTC আণ্ডাৰত। ইয়াতে আপোনাৰ অৰ্গেনাইজেশ্যন কৰিছে আপোনাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC। এডভাৰটাইজমেণ্ট আহিছে আপোনাৰ 6 তাৰিখে অলৰেডি আহিছে আপোনাৰ। তাৰপিছত বন্ধুসকল ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, আপোনাৰ এজ লিমিট আছে। এজ লিমিটত আপোনাৰ মিনিমাম 18 বছৰ হ'ব লাগিব। তাৰপিছত আপোনাৰ 18 বছৰৰ 40 বছৰৰ ভিতৰত আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত বন্ধুসকল ইয়াতে আপোনাৰ ST কেণ্ডিডেটৰ বাবে আপোনাৰ 5 ইয়াৰ্ছ এটা ৰেহাই দিব। তাৰপিছত SCৰ বাবে 5 ইয়াৰ্ছ এটা ৰেহাই দিব আৰু OBCৰ বাবে 3 বছৰ ৰেহাই এটা দিব। তাৰপিছত বন্ধুসকল এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্টৰ বাবে আপোনাৰ LDA পোষ্ট আৰু এছিষ্টেণ্ট, ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, কম্পিউটাৰ এছিষ্টেণ্ট পোষ্টৰ বাবে আপোনাৰ ডিগ্ৰী লাগিব, বেচেলাৰ ডিগ্ৰীটো লাগিব, লগতে আপোনাৰ 1 ইয়াৰ কম্পিউটাৰটো লাগিবই, কম্পালচৰি লাগিব এইটো 1 ইয়াৰ কম্পিউটাৰটো। তাৰপিছত আপোনাৰ ইণ্টাৰনেল অডিটৰি ইয়াতে আপোনাৰ বেচেলাৰ ডিগ্ৰীটো লাগিব, লগতে ফিল্ডছ এণ্ড অৰ ৰিলেটেড ফিল্ড লগত আপোনাৰ স্কিল থাকিব লাগিব। লগত তাৰপিছত লাইব্ৰেৰী এছিষ্টেণ্ট পদৰ বাবে আপোনাৰ বেচেলাৰ ডিগ্ৰীটো লাগিব। আপোনাৰ লাইব্ৰেৰী চায়েন্সত আপোনাৰ বেচেলাৰ ডিগ্ৰী লাগিব, ডিপ্ল'মা লাগিব। তাৰপিছত বন্ধুসকল ষ্টক কিপাৰত আপোনাৰ বেচেলাৰ ডিগ্ৰী লাগিব উইথ 1 ইয়াৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। তাৰপিছত আপোনাৰ ITI পাছ লাগিব আৰু 3 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব ITI ফালদি। তাৰপিছত বন্ধুসকল HS লেভেল পোষ্ট আছে আপোনাৰ ইয়াতে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, ফিল্ড এছিষ্টেণ্ট, প্ৰাইমাৰী ইনভেজিটাৰ এণ্ড গ্ৰেফিটাৰ। মিনিমাম ইয়াত আপোনাৰ HLC পাছ লাগিব, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো স্কিম ফালদি আপুনি পাছ কৰা হ'ব লাগিব এইটো পোষ্টৰ বাবে। তাৰপিছত ছাৰ্ভাৰ মিনিমাম ইয়াতে আপোনাৰ ছাৰ্ভাৰ পোষ্টৰ বাবে আপোনাৰ মিনিমাম 12 পাছ লাগিব উইথ চাৰ্টিফিকেট লাগিব ড্ৰেফিচমেণ্ট ফৰ ৰিকগনাইজেশ্যন ইনষ্টিটিউশ্যন পৰা। তাৰপিছত 3 নম্বৰত আছে আপোনাৰ ফিল্ড মেন এণ্ড পাৱাৰ স্প্ৰাই ডাষ্টাৰ অপাৰেটাৰ পোষ্টৰ বাবে আপোনাৰ HSC পাছ লাগিব, লগতে ডিপ্ল'মা ইন ইণ্ডাষ্ট্ৰি ট্ৰেইনিং আপোনাৰ ইণ্ডাষ্ট্ৰি ট্ৰেইনিং কৰা লাগিব HSC পাছ কৰা হ'লে। তাৰপিছত বন্ধুসকল IPR পোষ্টৰ বাবে আপোনাৰ HLC পাছ লাগিব উইথ টেকনিকেল চাৰ্টিফিকেট আৰু প্ৰেক্টিক্স এক্সপিৰিয়েঞ্চ লাগিব। HLC আপোনাৰ মেট্ৰিক পাছ লাগিব, তাৰপিছত আপোনাৰ প্ৰেক্টিকেল আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত বন্ধুসকল গ্ৰেড 4 লেভেল পোষ্টৰ আপোনাৰ মিনিমাম পাছ লাগিব আপোনাৰ 8 পাছ আৰু মেক্সিমাম পাছ আপোনাৰ 12 পাছ। তাৰপিছত বন্ধুসকল এপ্লিকেশ্যন ফিজ হৈছে আপোনাৰ জেনেৰেল কেণ্ডিডেটৰ বাবে আপোনাৰ 350 টকা ল'ব আৰু OBC কেণ্ডিডেটৰ বাবে 350, EWS কেণ্ডিডেটৰ বাবে 350, ST আৰু SC কেণ্ডিডেটৰ বাবে 250 টকা ল'ব। পে'মেণ্ট আপুনি অনলাইন দিয়ে কৰিব লাগিব, ডেবিট কাৰ্ড, নেট বেংকিং আছে, UPI আছে। তাৰপিছত বন্ধুসকল চিলেকশ্যন প্ৰচেছ হ'ব আপোনাৰ প্ৰথমতে ৰিটেন এক্সাম হ'ব, তাৰপিছত অৰেল ইণ্টাৰভিউ হ'ব। ইয়াতে আপোনাৰ ফুল মাৰ্ক আছে 100 মাৰ্কছ, ৰিটেন এক্সামত আপোনাৰ 80 মাৰ্কছ আৰু অৰেল ইণ্টাৰভিউত 20 মাৰ্ক আছে। আপোনাৰ ছাবজেক্ট হ'ব ইয়াতে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ উইথ স্পেচিয়েল এম্পইচ অন BTR এছাম, মানে আপোনাৰ BTR আৰু আছামৰ ভিতৰত আপোনাৰ জেনেৰেল নলেজৰ পৰা কুৱেশ্যন আহিব। তাৰপিছত লজিকেল ৰিজনিং আহিব, আপোনাৰ এপিটিউড এণ্ড এৰ্থমেটিক আহিব। তাৰপিছত বন্ধুসকল আপোনালোকে হাউ টু এপ্লাই, আপোনালোকে এপ্লাই কেনেকৈ কৰিব। প্ৰথমতে আপুনি ডিছক্ৰিপশ্যনত দিয়া লিংক দি দিম, মই ডাইৰেক্ট এপ্লাই কৰা লিংক দিম, তাতে আপুনি
ক্লিক কৰিব তাৰ পিছত এটা নিউ পেজ ওপেন হ'ব তাৰ পিছত আপোনাৰ পাসপোর্ট সাইজ ফটোগ্ৰাফ দিব তাৰ পিছত আপোনাৰ সিগনেচাৰ দিব তাৰ পিছত ডকুমেন্টস আপলোড কৰিব তাৰ পিছত আপুনি পেমেন্ট কৰিব লাগে পেমেন্ট কৰি পিনে আপোনাৰ সাবমিট কৰি দিব সাবমিট কৰাৰ পিছত আপোনাৰ এটা প্ৰিন্ট সাবমিট এপ্লিকেশন ফৰ্ম আহিব প্ৰিন্ট কৰিব নাইবা পিডিএফ বনাই ৰাখি দিব যদি আপোনালোকে ফুল ডিটেইলছ এপ্লাই কৰা ভিডিও লাগে তেন্তে মই অহাকালি দিম আপোনালোকে কমেন্ট কৰিব মই জলদি আৰু দিম অহাকালি মই হাউ টু এপ্লাই বলে এটা ভিডিও দিম তাতে আপুনি স্টেপ বাই স্টেপ প্ৰসেস গুটেইখিনি মই দেখাই দিম কেনেকৈ এপ্লাই কৰিব লাগিব তাৰ পিছত বন্ধুসকল ইয়াতে ইম্পৰ্টেন্স কেইটামান ডেট আছে ইয়াতে আপোনাৰ এপ্লাই ষ্টাৰ্টিং 7 এপ্ৰিল তাৰিখে অলৰেডি হৈয়ে গৈছে আপোনাৰ লাষ্ট ডেট হ'ব 21 তাৰিখে বন্ধুসকল এইখন আপোনাৰ অফিচিয়ালি নোটিছ আহিছিল যোনখন এইটো মই ডিসক্ৰিপচনত দি দিম আপুনি ডাউনলোড কৰি চাব পাৰে কোনটো পোষ্টত কেনেকুৱা ধৰণৰ আছে ৰিয়েল নোটিছ হয় এইখন আপোনালোকে চাব চাইচিতি ভালদৰে আপোনালোকে কোনটো পোষ্টত আপুনি এলিজিবিলিটি আছে সেইখনতে আপুনি এপ্লাই কৰিব নোটিছখন মই ডিসক্ৰিপচনত দি দিম আপোনালোকে চাব ভিডিওটোৰ পৰা যদি কিবা সহায় হৈছে তেন্তে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱী সকলকো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ আপডেট পাবলৈ আপোনালোকে বেল আইকনখন ক্লিক কৰক ধন্যবাদ আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ